হাই এভৰিৱান, আজি মই বনাইছোঁ ক্ষীৰ। তাৰ বাবে মই লৈছোঁ কণী ধানখিনি ৰাতিয়ে ভিজাই থৈ দিছোঁ আৰু ৰাতিপুৱা মই গেছত এখন টাৱা পাতি দিছোঁ আৰু তাতে ঘি এচামুচ দি দিছোঁ আৰু তাতে বাদাম আৰু কাজু আৰু কিচমিচ সেইখিনি ৰ'ষ্ট কৰি লৈছোঁ আৰু উলিয়াই থৈ দিছোঁ আৰু অলপ ঘি দি কিনি ইয়াতে কণী ধানখিনি অলপমান শুকানে ৰ'ষ্ট কৰি উলিয়াই থলোঁ আৰু এইখন পেনতে মই গাখীৰখিনি গৰম কৰি লৈছোঁ। তাৰপিছতে কণী ধানখিনি গাখীৰ গৰম হোৱাৰ পিছতে দি দিছোঁ আৰু ধুনীয়াকৈ সিজাই লৈছোঁ। সিজি থাকোঁতে ইয়াতে মই যিখিনি ড্ৰাই ফ্ৰুটছ ভাজি থৈছিলোঁ সেইখিনিও কাটি ইয়াতে দি দিছোঁ আৰু অলপ কেশৰ দি দিছোঁ। মই ইয়াতে চেনি দিয়া নাই, আপোনালোকে যি খায় সেইটোৱে দিব পাৰে। মই ইয়াতে ক্ষীৰখিনি যেতিয়া সিজি হৈ গ'ল ঠাণ্ডা হ'ব দি কিনি ইয়াতে মই গুড় দি দিছোঁ। এনেধৰণে যদি এবাৰো বনাই খোৱা নাই এবাৰমান বনাই খাই চাব পাৰে, খাই বহুত ভাল লাগে। আজিলৈ আহিলোঁ, বাই বাই।